মই মোক আপোনাক কেনে হেল্প কৰিব হয় হেল্ল' হয় জনাব হয় মই তিনিচুকীয়াৰ পৰা কৈছোঁ হয় কি কয় আমাৰ ইণ্টাৰনেটৰ সেইটো যে বৰ কমজোৰ তাৰমানে ওখানে সব খুবই দুঃখের ইন্টারনেট কি করে পায় স্লো পায় আছে না স্যার কাম করা নাই সেই ইণ্টাৰনেট বহুত শ্ল'কে চলে আকৌ ওখানে সব খুবই দুঃখিত লাঠি চেক কৰিছেন কি করে পায় আছে আমাৰ আপুনি বৰ্তমান মোৰ ৰুমটোতে এটা ইণ্টাৰনেট লাগিছিলে তাৰমানে টাৱাৰ এটা লাগিছিলে আকৌ ৰুমটোত হয় জনাই দিছে কি কৰিব লাগে এখন আছে আপুনি বৰ্তমান যদি লোকেশ্যনৰ কথা পাতি আছে তে ওখানে পায় আছে ন স্যার হয় একদম ভিডিঅ'টো যে ঘূৰি থাকে নচলেই তাৰমানে ওখানে স্যার খুবই দুঃখিত লাঠি চেক কৰিছে কি করে পায় আছে আপুনি হে স্যার লাঠি চেক কৰি লৈছো দেখি চেক কৰি পোৱা মতে আপুনি বৰ্তমান যদি সকলে কানেক্ট হৈছে ইণ্টাৰনেট কাৰণে সেই ক্ষেত্ৰত এটা সময়তে ইয়াত আহিলে তই ভিডিঅ' এটা চলাইছা তেতিয়াহে গম পাবি তই ওখানে বুঝি পাই স্যার এখানে দেখি চেক কৰি পোৱা মতে আপুনি বৰ্তমান যদি সকলে কানেক্ট হৈছে ইণ্টাৰনেট কাৰণে সেই ক্ষেত্ৰত এটা সময়তে বহু ইউজ কৰি আছে যাৰ মানে এই ঘৰটো পাই আছে সকলো ইনফৰমেশ্যন আমালত আহিছে আপুনি এইবাৰ কাম কৰিছে ইমপ্ৰুভ কৰিবৰ কাৰণে আপোনাৰ বৰ্তমান সময়ৰ পৰা কোনো ধৰণে ক'ব নোৱাৰে তাৰ খুবই দুঃখিত আপুনি আশা ৰাখিব নিজে পাই আছে ইণ্টাৰনেট কাৰণে অতি কৰি দিব স্যাৰ কিন্তু যে মই কৈ আছো আমাৰ ইয়াত যে কি ক'লে মই ইয়াত যে মানে যেতিয়াও ৰ'দ দিন হওক বৰষুণৰ দিন হওক যেতিয়াও মানে এই ভিডিঅ' চালে ইউটিউবত যে হয় ভিডিঅ' চালে মানে ঘূৰি থাকে এইটো মাছটো ন এনেকে ঘূৰি থাকে নচলে দুসপ্তাহমান লাগে এটা ভিডিঅ' চলাবলৈ কিটো হ'ব ওখানে খুবই দুঃখিত আপনি আশা রাখবো তুমি কাম কৰি আছে আমি যিকোনো পাঁচ ইণ্টাৰনেটৰ কাৰণে অতি যোগাযোগ কৰি দিব স্যার ঠিক আছে হে এনেকে ঘূৰি থাকিব লাগে স্যার টিমে কাম কৰি আছে আপনি আশা ৰাখিব নিজে পাঁচ ইণ্টাৰনেটৰ কাৰণে অতি যোগাযোগ কৰি দিব স্যার ঠিক আছে কেতিয়া লগাই দিব টাৱাৰ আমাৰ ঘৰত কি কৈ আছে আমাৰ ঘৰত টাৱাৰ লগাই দিব ৰুমটোত আপুনি কি টাৱাৰ ইনষ্টল কৰিব বিচাৰিছে আপোনাৰ লোকেশ্যনত আমাৰ তাত লগাব নাপায় ন ঘূৰি থাকে কিটো হ'ব মোবাইলটো এনেই ইমান দাম মই iPhone 6 এটালৈকে এনেই চলাই আছো নেট চব নাপায় অকল কথা পাতিবলৈ হয় আৰু ভিডিঅ' চিডিঅ' চাওঁ বুলি ক'লে নোৱাৰে কিটো হ'ব হেল্ল' হয় স্যার আপোনাৰ ধন্যবাদ স্যার আপোনাৰ আমাৰ ইনষ্টল কৰাৰ কাৰণে ইণ্টাৰেষ্ট দেখুৱাৰ কাৰণে ঠিক আছে মই আপোনাক ইমেইল আইডি জনাই আছো আমাৰ ইনষ্টলেশ্যন টিমৰ যে টাৱাৰ ইনষ্টল কৰে ঠিক আছে হয় আপোনাৰ ইমেইল আইডিত আপোনাৰ যিটো কণ্টেক্ট ডিটেইলছখিনি আছে আৰু এড্ৰেছটো আপোনাৰ চাইন কৰি দিব ঠিক আছে মানে বুজি পোৱা নাই কি ক'ব লাগিব ন আপুনি যিটো কৈছে যে আপুনি টাৱাৰ ইনষ্টল কৰিব বিচাৰিছে আপোনাৰ লোকেশ্যনত এই আমাৰ ঘৰত আমাৰ তাত এটা লগাই দিলেই হ'ব তাৰ ভিডিঅ'টো চলিলেই হৈ গ'ল য'তে লগাও বা আমাৰ ঘৰতে লগাও তহঁতৰ ঘৰতে লগাও মতলব নাই সেইটো মুঠতে ভিডিঅ' চলিলে আহিব ইমান দামী মোবাইল লৈ ভিডিঅ' চিডিঅ' নচলিলে ভাল নালাগে ন তাৰে কাৰণে মই আপোনাৰ টাৱাৰ ইনষ্টল কৰে লোকেশ্যনত তেওঁলোকৰ ইমেইল আইডি মই আপোনাক দি আছো আপুনি আপোনাৰ কণ্টেক্ট ডিটেইলছখিনি লগতে আপোনাৰ এড্ৰেছটো তেওঁলোকক পঠাই দিব ৰেজিষ্টাৰ কৰিবৰ কাৰণে ঠিক আছে আমাৰ টিম আপোনাক কণ্টেক্ট কৰিব ঠিক আছে হয় ৰিকুৱাৰমেণ্ট চেক কৰিব আৰু চেক কৰি আপোনাৰ লোকেশ্যনত টাৱাৰ ইনষ্টলেশ্যন আপোনাক কণ্টেক্ট কৰিব যায় ঠিক আছে আপুনি ক'ৰ পৰা কৈ আছে কি ক'লে স্যাৰ আপুনি ক'ৰ পৰা কৈ আছে ন স্যাৰ মই জিঅ'ৰ পৰা কল কৰি আছিলোঁ নহয় আপুনি ক'ত থাকে আকৌ এতিয়া স্যাৰ ক্ষমা কৰিব এতিয়া আপোনাক জনাব নোৱাৰিম স্যাৰ আমি একে অসমীয়া মানুহ ন টাৱাৰটো লগাই দিবি আকৌ হয় আপুনি ইমেইল আইডিটো নোট কৰিব স্যাৰ আপুনি অসমীয়া মানুহ ময়ো অসমীয়া মানুহ আপোনাৰ যদি লগৰ অসমীয়া এটাই যদি টাৱাৰ চাৱাৰ চলাব নাপায় ফোন চলাব নাপায় আপোনাৰো নিশ্চয় সেইটো অসমীয়া মানুহ কথা নহয় স্যাৰ আপুনি যিহেতু এভেইলেবল কাষ্টমাৰ হৈছে আপুনি নিশ্চয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট পাৰ্চন এজন ঠিক আছে নিশ্চয় আমি পেজ ঘূৰাই পাছ সহায় কৰিম স্যাৰ আপুনি মেইল আইডি হয় আপুনি মেইল আইডি নোট কৰি ল'ব স্যাৰ নিপু NIPU ৰ'দে মই মেছেজত লিখি লওঁ NIPU BORH বৰা RAH বৰা @rail.com RIL RIL.com